আন্ধাৰ ভাল পোৱা ছোৱালীজনীয়ে ৰাতিৰ আকাশত তৰাবোৰ গণি জোনবাইৰ দেশলৈ চিঠি লিখিছিল। কল্পনাৰ দুৱাৰ খোলা আছিল, আশাৰ বন্তি জ্বলাই থৈছিল। এদিন উমান নোহোৱাকৈ গ্ৰহণ লাগিল, জোনটোৰ সৈতে তাইৰ আকাশখনো গ্ৰাস হ'ল। আন্ধাৰত সময়ৰ সোঁতত তাই উটি গ'ল। শুভাকাংক্ষীয়ে তাইক ৰঙা বেলি এটিৰ সৈতে সংযোগ কৰি দিলে। দীঘল বাট যোৱা সেন্দুৰীয়া আৰু সুৰক্ষিত কৰাৰ আশ্বাস দি সসন্মানে জিলমিল গঁৰাল এটাত সোমাই দি পাহৰি গ'ল সকলোৱে তাইৰ অস্তিত্ব। ৰঙা বেলিৰ সান্নিধ্যত এতিয়া তাই দহিছে, সপোনৰ টোপোলা বুকুত সাৱটি, চকুৰ পানীৰ নিজৰাত সাঁতুৰি নীৰৱতাত নিৰলে কণিছে পোৱা নোপোৱাৰ হিচাপ।